Good morning everyone. ৰাতিপুৱা শুই উঠি এগিলাস কুহুমীয়া গৰম পানী খাই লৈছো আৰু আজিৰ মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ নামত ৰাতিয়ে তিয়াই থোৱা বুট মুগ অকণমান সিজাই ললো। ৰাতিপুৱাৰ পৰা ইটো হিটো কৰি আজৰি হৈ আহি মোৰ ভোকে লাগিলে ভাবিলো অকণমান ভাত খাই লওঁ। তাৰ কাৰণে এয়া গেছতে দুটা বেঙেনা ধুনীয়াকৈ পুৰি ললো আৰু এই বেঙেনা দুটা এতিয়া ধুনীয়াকৈ বাকলি গুচাই চাফা কৰি ললো। বেঙেনা পিটিকা কৰিবৰ কাৰণে এয়া পিঁয়াজ জলকীয়া এনেদৰে কাটি লৈছো আৰু এফালে মোৰ দাইল উতলি আছে। উতলি থকা দাইলৰ পৰাই কেইটুকুৰামান আলু কাঢ়ি ললো, অকণমান কেঁচা নিমখ আৰু কেঁচা মিঠাতেল দি দিলো আৰু এয়া দালি উতলি আছে। মগু দালি বুট দালি মিক্স কৰি বনাইছিলো, তাতে জিকা দি দিছিলো, বেঙেনা আলু পিটিকা, এটা ভোট জলকীয়া আৰু অকণমান পিঁয়াজ লৈ লৈছো। এনেকৈ চিম্পুলকৈ ভাত সাজ খাই ললো। দুপৰীয়া অলপ সময় ৰেষ্ট লৈ ভাবিলো আজি ভাদ মাহৰ স্পেচিয়েল কিবা এটা বনাওঁ। সেয়া হৈছে ভাত পিঠা। তাৰ কাৰণে এয়া মই পিঠাগুড়ি লৈ ললো, কেঁচা পিঠাগুড়ি, তাতে অকণকৈ পানী দি এনেদৰে সানি আছো। একেলগে পানীখিনি দি দিব নালাগে, যদি কোমল হৈ যায় বনাবলৈ দিগদাৰ হ'ব। ৰুটি বনাবলৈ আটা যে মঠো, সেই আটাৰ ডৌটোতকৈ অলপমান কোমল হ'লেই হয়। ময়ো ভালদৰে নাজানো বাৰু, মই প্ৰথম বনাইছোঁ যদিও ইমানো বেয়া হোৱা নাছিল আৰু ইমানো পাৰফেক্ট হোৱা নাছিল দেই, কিন্তু খাবলৈ ভালেই হৈছিল বাৰু, খাব পৰা হৈছিল। ঘৰৰ মানুহকেইটাৰ কাৰণে অকণমান বনালোঁ। পিঠাখিনি মই উতলা পানীৰ পৰা কাঢ়ি এনেদৰে খৰাহী এটাত অলপ দেৰি কাৰণে ৰাখি দিছোঁ। এয়া অকণমান ভাত পিঠা ঘৰৰ সকলোৰে কাৰণে ৰেডি কৰি ল'লোঁ। এতিয়া সময় হ'ল আবেলিৰ চাহ কাপৰ। আবেলিৰ মানে এতিয়া সন্ধিয়াই লাগিলে, তাৰ কাৰণে মই 2-এটামান পিঠাগুড়ি লৈ লৈছোঁ আৰু অকণমান পিঁয়াজ দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ আৰু জোখমতে পানী দি লৈছোঁ। এইখিনি একেবাৰে ডাঠকৈ ৰাখিব নালাগে আৰু একেবাৰেও পানী কৰি পেলাব নালাগে। অকণমান বাৰু পনীয়াই কৰিব লাগিব, কনচিষ্টেঞ্চিটো ইমানটো হিচাপতে ৰাখিলেই হ'ব। এতিয়া মই এখন পেন পাতিলোঁ, ইয়াতে ৰিফাইন তেল দি দিছোঁ, নিজৰ হিচাপত দিব জোখমতে। মোৰ তেলটো অকণমান বেছিয়ে হ'ল দেই, কমকৈ দিলেও হয় যিহেতু কেঁচা পিঠাগুড়ি পিঠাত ইমান বেছি তেল নালাগে, মানে এইটো পিঠাত ইমান তেল নালাগে। কেঁচা পিঠাগুড়িৰে বনোৱা এই পানী পিঠাবিধ ৰঙা চাহৰ লগত খাবলৈ খুব ভাল লাগে। মই এতিয়া ৰঙা চাহৰ লগত খাবৰ কাৰণে বনাইছোঁ বাৰু। সন্ধিয়া ৰঙা চাহকাপ ৰেডি হৈ গ'ল। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা কৰিব, লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই।